কি কৈছে কমপ্লিট ভুলকে কৈ দিছে ৰিভিউ দিছে দিছে কমপ্লিট ভুলকে দি দিছে কি বুলি দিছে এইটো কোৱা আকৌ ঐ এখনে দিয়া পংকজ ইউজ একদম পিয়ৰ চিংগল মানুহ সি মানে মুঠে সহ্য কৰিব পৰা কি খবৰ দোস্ত আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু বহু দিনৰ পিছত আজি আকৌ ইউটিউব জগতলৈ উভতি আহিছোঁ মানে ভুমুকি মাৰিলোঁ তো আজি এটা একদম খুব সুন্দৰ জবৰদস্ত ধামাকেদাৰ ভিডিঅ' দিবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো এনজয় কৰিব তো আজি এটা খুব সুন্দৰ ঠাইত গৈ আছোঁ এটা ছাৰপ্ৰাইজ আছে কিবা এটা ল'ব গৈ আছোঁ আৰু হয়তো থাম্বনেইলত দেখি গমেই পাইছে তো বলক কি হয় সকলোবোৰ দেখাম আৰু আমাৰ লগত কোন কোন যায় দেখাম আপোনালোকে চাবলৈ নাপাহৰিব তো গাইজ কিপ ৱাচিং লেটছ গো এই ৰাভা দিৱস বুলি বৰ ধুনীয়া ধুনীয়া ছোৱালী গৈছে ঐ এতিয়া আমাৰ লগত আছে আছাম যে আমি এতিয়া ক'ত গৈ আছো তাৰপিছত নগাঁও যাম বুলি ভাবিছোঁ তাৰপিছত কাৰণ আমাৰ পকেটত বহুত পইচা হৈ আছে কিনম বুলি ভাবিছো মানে বহুত মানুহ হৈ আছেতো এতিয়া আমি ঠেলা হেঁচা হৈছে গাড়ী এখনকে কিনি লৈ আহিম এতিয়া গাড়ী এখন কিনিবা গৈ আছো একদম মানে গাড়ী নথা হৈছে ইমানে পইচা আছে মানে আমি এতিয়া গাড়ী কিনিবা গৈ আছো ইয়াতে এতিয়া ৰাভা দিৱস বুলি মাইনাহাত গৈ আছে বোলে তাৰপিছত আগফালেও গৈ আছে পাতা আকৌ এবাৰ কচোন কি কৈছিলি গাড়ী ল'বাই আনো এতিয়া হেভি কি হ'ব খানাটো কি হ'ব হাঁহিব লাগিব তাৰমানে হাঁহিব লাগিব হাঁহ খাব লাগিব টামানে খাব লাগিব হাঁহ খাব পাবা আকৌ যাতে মাছ খোৱা যদি মাছ খাব পাৰিবা না না আমি খাই টান না তুমি মুৰ্গী খাবা নহ'লে আমি কিন্তু এতিয়া বৰ্তমান আহি আছো বৰ্তমান মৰিগাঁও পাইছো আৰু নগাঁৱলৈ আহি আছো নগাঁও আশুতোষ মটৰ্ছৰ পৰা এখন গাড়ী কিনিম আমি গোটেইকেইটাই আৰু মানে মালিকটো বেলেগ কিন্তু আমি আহিছো লগত আৰু দেখা পাব কি সুন্দৰ গাড়ী জানে টাটাৰ কি কি ফেচিলিটি আছে আপোনালোকে জানে তাৰ ভিতৰত অকণমান দেখাবলৈ চেষ্টা কৰিম কি কি হয় সকলোবোৰ চাই থাকিব আৰু এই ড্ৰাইভাৰটো নাই ড্ৰাইভাৰ মানে আছাম জেড দেই তেওঁ গৈছে কিবা এটা কামত তো কিপ ৱাচিং এটা ব্ৰেক লৈছো চবেই নিজৰ নিজৰ কাম কৰিব কোনোবাই সৰু পানী চুব কোনোবাই ডাঙৰ পানী চুব আৰু এই পিছফালে গলত মাফলা লৈ থকা ল'ৰাটোৱে কিবা কৰি আছে এইটো যদি চিনি পাইছে জনাওকচোন কোন হয় এওঁ ঐ অসমীয়া মানুহ বোলে এটা যদি পেচাব লাগে গোটেই খোপাই লাগে হয় না কথাটো বাবা হা হয় না নহয় ঐ অসমীয়া মানুহ ঐ এটা মুতিলি বোলে গোটেই খোপাই মুতে হা হয় না নহয় হয় অ অসমীয়া মানুহ বোলে এবাৰ মুকলি আহি আছো আৰু নগাঁৱৰ অভিমুখী যাত্ৰাত আমি এইফালে বাৰপুজীয়া কাকমাৰী এইখিনি পাইছোঁ নেকি ন কাকমাৰী পাইছোঁ কি এইখিনি নকয় এইখিনি অঁ ভালুকমাৰী পাইছোঁ আৰু চবেই অকণমান ব্ৰেক লৈছে আৰু তো কিপ ৱাচিং আছাম যাতে তামাম ৰিল বনাই আছে আৰু লগত আছে কেমেৰা পাৰ্চন সহযোগ কৰিছে সাগৰে আমি আপোনাৰ এইখিনি কি হ'ল এইখন নতুন গাড়ী নতুন গাড়ী এখন এইখন আজি নিবা অহা গাড়ী এইখন সুন্দৰ এতিয়া বনাব আছে আমি গাড়ীখন নিবলৈ আহি গ'লো এইখন হৈছে টাটা পাঞ্চ আৰু এই ধুই পখালি থৈ দিছে আৰু বাকী ৰেডি কৰিব আছে কাগজ পাতি কাম অলপ কৰি লওঁ তাৰপিছত ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাম পাতৰ বৈদ্য লাগিছে হে মিঠা লাগে নাই টাটাই কিন্তু বৰ ধুনীয়া সুবিধা দিছে দেই এতিয়া এখন টাটা নেক্সন আৰু চাৰ্জ দিব ইয়াতে
এইখন এখন আহিছে চাৰ্জ দিবৰ কাৰণে পুৰা গাড়ী কিনা ফিল লৈ আছে ল'ৰাবিলাকে আচ্ছা আমি এতিয়া মানে টকা দিব লাগিব ন গতিকে মই চহী তহি মাৰি দি দিলোঁ এইবিলাক চব চৈধুৰী মাৰা হৈ আছে চহী তহি মাৰা হৈ গ'ল এতিয়া টকাটো দিব লাগিব ন টকা লোৱা মানুহটো আহি টকা ধনী মানুহ লোকৰ টকা আনিছি কেছ নাই এইবিলাক কথা নাই ডাইৰেক্ট টকা আৰু আছে নহয় ফিলিংছ আৰু এই গাড়ী নিব অহা কফি খুৱাইছে দেই মানে মানুহৰ কাম কমাই পেলাইছে দেখা নাই ইমান ওপৰ লাগি উঠাই দিব হা পাঁচ মাত দি এখনতে ঘূৰি আছে বোলে খোজকাঢ়ি দেনেও খোজকাঢ়ি বোকা বহুত এইখিনিয়ে উঠাব পাৰিবি আমাক এইত আমি এতিয়া আহি আছো জাচিংফা কি কৰিছ জাচিংফা আসাম জেট কি পায় জাচিংফাত কি পায় গাহৰিয়া কেঁচু নেউল দেৱাজী কি হ'ল মুখ শুকান যে সি চেণ্ডেল কিনিব অহা নিচিনা পাইছে 230 টকা দিলি হ'ব না বুলি কৈ লৈ যাবা কাৰণে এতিয়া যে বাঁহ এটা সোমাই আছে তাৰ সময় মানে 50টা মান চহী মাৰিছে তাই এটা হেৰিত লিখাই আছে 2 বিঘা মাটি আছে নহয় তাই 1 বিঘা আমাৰ বুলি ৰতন দাদাই কৈছে গম পাব নহয় হ'ব আকৌ আমাৰ টকা ভাল হ'ব সি এতিয়া জাচিংফা গেট পাইছেহি একুৱা টুৰিজিম ইয়াত মানে আমি এইবিলাক একুৱা এই ছোৱালী দেখা পাই ইয়াত আহিলি ইয়াত খাৰা হৈ থাকে এতিয়া আহিব এটিএমহে চাবি নে বুলেটহে চাবি পাঁচখন আনিব পাব লাগিছিল তুমি বিনে মই আধৰুৱা ৰঙালাও সুন্দৰ মৌচম এয়া দেখিছা তুমি বিনে মই আধৰুৱা এইফালে ধুনীয়া পৰিৱেশ চাই ল কি মজা একদম বিল এখন হৈ আছে উঠিলেও নাই তাৰমানে ভাল লাগিছে 60 টকা দি সোমাই আহিছ ভাল আছে গাহৰি কুটিবা মই লৈ আনিম ক'ত আনিবি ক'ত আনিবি নহয় বোলে আকৌ আই লাভ মিছ ইউ কি কৰিব এইটো স্বৰ্গীয় দ্বিতীয়ম গগৈৰ নামত সুন্দৰ মৌচম কিন্তু মেইন কথা গাড়ীৰ কাৰণেতো আকৌ এক্সট্ৰা পইচা ল'লে টকা এটা লয় খোৱা বোৱা মেইন আগত পেট পূজা বাকী যি হয় থাকিব আগত পেট পূজা কৰোতাম আমি এয়া হৈছে জাচিংফা ৰিজৰ্টৰ কিছুমান মনোমোহা দৃশ্য আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই উপভোগ কৰক এটা খুব সুন্দৰ ইক' টুৰিজিমৰ এখন ৰিজৰ্ট হয় আৰু ইয়াত আমি উমাবেদৰ সৈতে খাম আৰু এতিয়া খালী হৈ আছে টেবুলখন অলপ পিছত ভৰি যাব
এই সুন্দৰ পৰিৱেশ বেলেগ চব মুখ মায় আমাৰ এইটোহে মেইন হা এইটো মেইন হয় নহয় অঁ জিভাখন এনেকুৱা কৰি আছে মানে এইটো মিক্স ভেজ এইটো ডাল মুঠৰ যিখিনি কাম আছে চিকেন কাৰী এডভান্স চলাই থাকো তো খানা আহি গ'ল এতিয়া আমি খাব লৈছোঁ পিঁয়াজ মই ল'লোঁ দেই এই পাতৰে চিকেন খাইছে আৰু তেওঁ চিকেন খাইছে আমাৰ টাইম নাই দেই এইবিলাক চাই থাকিব এতিয়া নাই বাৰু দুখ মই প্ৰকাশ কৰিব পৰা নাই নকৰো আৰু খাইছে খাব দিছো ধুনীয়াকে খুচি কি মজা লাগিছে ক্লাছৰুম কিন্তু মই নতুন লগ হিচাপে সি মানে আচলতে ই যে একদম পিয়ৰ চিংগল মানুহ সি মানে মুঠে সহ্য কৰিব পৰা নাই লৈ আনিছো জলাজুত ঘি ঢালি দিছা কিন্তু ল'ৰাটোৱে গাড়ী কিনিব আহিছে পাঞ্চ তাৰপিছত নিজে খুজি কিল খাইছে আকৌ দেই খুজি কিল খাই একদম জাচিং খাত লৈ আহিছে এতিয়া আকৌ আমি এতিয়া গাড়ীৰ ওচৰলৈ যাম আকৌ এই মোটামুটি নাই ইয়াত আনবক্সিং হৈ গৈছে ন কাৰণ ৰতন টাটাই ৰাইনো অসমৰ প্ৰতি বহুত ইমোচন এটা ৰাখি ইয়াত ৰাইনো এটা দেখিছে এইটো এইটো দি দিলোঁ আৰু এটা দেখাই দিম এইটো ৰেডত কি ধুনীয়া এটা কম্বিনেশ্যন কৰি দিছে কালাৰফুল কৰি দিছে বগাৰ মাজৰ ৰেড চামিয়া আৰু ইফালে থাকিব গ্লাছত এনেকে এইটো মানে এইটো ৰঙা নীলা হালধীয়া সেউজীয়া চব জ্বলি থাকিব ফিচাৰ্ছ বিলাক ধুনীয়াকে কৈ আছে আৰু এটা দেখুৱাম ভিতৰখিনিৰ কাৰণে চাবি দিয়া নাই আমাক কাৰণ গাড়ীখন এইটো টপ মডেলৰ কাৰণে এই ফিচাৰ্ছটো আছে ন বাকী কেইখনত নাই কিন্তু টপ মডেল ন এইটো নাম্বাৰ 1 টপ মডেল আৰু ইয়াত ফগ লাইটটো আছে ধুনীয়াকে লগোৱা মালিক আমাৰ গাড়ী আনবক্সিং অলৰেডি হৈ গৈছে সময় কিমান কৈছিলে 841,900 কি কৈছে কমপ্লিট ভুলকে কৈ দিছে ৰিভিউ দিছে কমপ্লিট ভুলকে দি দিছে কি বুলি দিছে এইটো কোৱা আকৌ হয় এখনেদি আনবক্সিং হৈ গৈছে এইখনেদি কিমান ভুলকে গাড়ীখনৰ দামে নাইকিয়া কৰিব লাগে যিখন গাড়ী ভাল হ'ব না গাড়ীখনৰ দামে নাইকিয়া কৰিব লাগে যিখন 10 লাখৰ উঠাই দিয়ে 9 লাখত কৰি ৰখাই থৈ দিছে মই শ্বৰুম পাইছো বুলি কৈ দিছো বোলে সেইকাৰণে ঠিকে আছে বেটা দিওঁতেহে গম পাব এইবিলাক হয় আমাৰ মানে ভাল মানুহ সদায় নিজৰ বস্তুবিলাকৰ ভেলুটো সদায় তল যায় হয় বাবা যাবা নহয় 1 2 3 গো হয় পাগল কিন্তু আইডাল হেণ্ডবেগ লাগি আছে নেকি পাগল কিন্তু নেমু আমি চবতে খাব পাৰিলো এনেই নষ্ট কৰিছে ন নেমুকেইটা চলাব দিব গাড়ী ৰেডি হৈ গ'ল আমাৰ এয়া আমাৰ গাড়ী হেণ্ড অভাৰ কৰিব এতিয়া হৈ গ'ল ন পাতৰ আজিৰ পৰা গাড়ী পাই গ'লা এয়া হৈছে আমাৰ টাটা পান তাৰমানে এখেত অ'নাৰ কিন্তু আমি দোষ ন গতিকে এয়া আজিৰ পৰা আমাৰ হৈ গ'ল আৰু পাঞ্চ এইটো বাবাটো অকণমান চাই দিয়া হৈ গ'ল এইটো ফটো এটা লাগিব আমাক দেই এইখিনিয়ে নিয়ম নীতি আৰু আমাৰ ইয়াত নতুন গাড়ীত ঘৰলৈ উভতিছো টাটা পাঞ্চত আহিছো নাপাহৰিব যদি ভাল লাগিল ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব
আৰু এই আমাৰ দেৱজিৎ চেনেলটো আজি খুব মানে অলপ এণ্টাৰটেইনমেণ্ট হ'ল ত' গাইজ নেক্সট ভিডিঅ'টো অহালৈ বাই বাই